বন্ধুসকলটো কেনে আছে আপোনালোক আশা কৰোঁ সকলো ভালেই আৰু ভালেই থাকিব এনেকৈ তো পুনৰ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ তো আজি এইটো এটা চাইকেলিং ব্লগ হ'বলৈ গৈ আছে মই গৈ আছোঁ ডিব্ৰুগড় জগন্নাথ মন্দিৰ অকলে মানে কি হ'ল কলেজ খুলিলেতো তো কলেজ গৈ থকা মানে ভিডিঅ' চিডিঅ' বনাবলৈ একেবাৰে সময়ে পোৱা নাই তো বলক অকণো পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া সময় হৈছে প্ৰায় 9:12 মান আৰু মই প্ৰায় ঘৰৰ পৰা ওলাই দিলোঁ ভাত চাত খাই আমাৰ এইফালৰ পৰা ডিব্ৰুগড় কিমান কিলোমিটাৰ সময় চোৱা নাই য'ত ৰাস্তাত পালে আপোনালোকক ইনফৰ্মেশ্যন দি যাম আৰু এতিয়া নৈঘাটটো পাৰ হ'ব লাগিব তাৰপিছত পাম টেঙাখাট তো আগলৈকে ভিডিঅ'টো চাব আৰু যদি ভিডিঅ'টো চাই ভাল পায় তো প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব কিয়নো বহুত কষ্ট হয় এটা ভিডিঅ' বনাবলৈ ঠিক আছে তো বলক আহি পাই গ'লোঁ এই পাণ্ডুঘাট আৰু এই পাণ্ডুঘাটটো পাৰ হোৱাৰ লগে লগে মই পাই যামগৈ টেঙাখাট পাণ্ডুঘাট বুলি কোৱা হয় এই ঘাটটোক পাখি লগা মোৰ মন পাখি মেলি যাওঁৰি কিনো যাদু আজি বুকুৰ মাজত এন্ধাৰতো বাট খোজে দুহাতেৰে ফালি দুখৰে নৈ নতুনৰে ঢৌ তুলে বাৰু আছে ৰহি পাৰে মোল দুনিয়া পৃথিৱী মই মানে কি হ'ল টেঙাখাটৰ পিছত থৈ আহিলোঁ আৰু এতিয়া গৈ আছোঁ লাহোৱাল আৰু বেছি দিন নাই লাহোৱাল পাই যামগৈ কিমাননো চাইকেল চলাম আৰু অলপ দেৰি বহি লৈছোঁ পানী চানী খাই লওঁ দুইফালে একদম পথাৰ আছে মাজত এটা ৰাস্তা কি মজা আৰু ফাইনেলি আহি পাই গ'লোঁ এই লাহোৱাল ইয়াত দেখিছে কিছু লাহোৱালৰ দৃশ্য প্ৰায় 1.5 ঘণ্টা চাইকেল চলোৱাৰ মূৰত পাইছোঁ এই লাহোৱাল এই আহি পাই গ'লোঁ এই লাহোৱাল আৰু ইয়াৰ পৰা ডিব্ৰুগড়লৈ 11 কিলোমিটাৰ তো মই ডিব্ৰুগড় নাযাওঁ হাইৱে হৈ জগন্নাথ মন্দিৰ যাম তো ये है कुछ लाहौल का नज़ारा एकदम ৰেলৰ চিৰ কিনাৰে কিনাৰে গৈ আছোঁ পূৰা অলপ চাগে মাতটো শুনাত দিগদাৰ হ'ব পাৰে পূৰা গাড়ীবোৰ অহা যোৱা কৰি আছেতো আৰু মই মাইকো ইউজ কৰা নাই নিউ হাইৱেটো ডিব্ৰুগড় তিনিচুকীয়া মই এইফালে উঠিম তাৰপিছত এইটো ৰাস্তাই গ'লে মানে জগন্নাথ মন্দিৰ অলপ সোনকালে পামগৈ তো সেইটো কাৰণে এইফালে যাওঁ লং কাট নাহি শ্বৰ্ট কাট चाहिए ना अभी मुझे এইফালে গ'লে পামগৈ ডিব্ৰুগড় মেইন টাউন আৰু এইফালে গ'লে পাম দেখিছে শিৱসাগৰ আৰু জগন্নাথ মন্দিৰ এইফালে যাব পাৰিম আৰু এইফালে হ'ল তিনিচুকীয়া ডাইৰেক্ট তিনিচুকীয়া আৰু মই যাম এতিয়া নতুন হাইৱেত ফাৰ্ষ্ট টাইম আহিছোঁ ইয়াত তো নতুন বাইপাছত নতুন মানুহৰ লগত চিনাকি হ'লোঁ দেখিছে আপোনালোকে এওঁলোক হ'ল অৰুণাচল AFC বুলেট ক্লাবৰ সদস্য বা মেম্বাৰ আৰু কিবা ফাউণ্ডাৰ চাউণ্ডাৰ চব আছে সিহঁত তেওঁলোক গৈ আছে নাম চাই তেওঁলোকে লাডাখো মাৰিছে বুজিছে লাডাখো মই ফটোটো গম পালোঁ যে লাডাখো গৈছে তেওঁলোক প্ৰায় 10জনমান বেছি হ'ব আৰু গোটেইখন বুলেট হিমালয়ান লৈ গৈ আছে যিহেতু বুলেট ক্লাবেই ন তো ৰয়েল এনফিল্ডৰ বাইকে লৈ গৈছে তেওঁলোক এনেকৈ অচিনাকি মানুহৰ লগত কথা পতা বা চিনাকি হোৱা কি মজা এটাই বেলেগ আৰু নতুন নতুন জেগাবোৰ চোৱা ডিব্ৰুগড় যদিও মোৰ কাৰণে নতুন নহয় তো মই অকলে প্ৰথমবাৰ আহিছোঁ আহি থাকোঁতে মই চাইকেলতে দাদাহঁতক লগ পালোঁ কৈ দিয়ক আপোনালোকৰ ফেচবুক এই পেজটোৰ নাম ABC অৰুণাচল দাদা অঁ
কিছুমান ট্ৰেভেলাৰ আছিল অৰুণাচল AFC বুলেট ক্লাব বুলি, তেওঁলোক নামচাই গৈ আছে। তো বাটতে লগ পালোঁ, এনেই কথা চথা পাতিলোঁ আৰু এজনৰ আছিল উইলিংছ হিলছ বুলি চেনেল এটা, আপোনালোকে চাব পাৰে। এই না वो आप लोगों को दिखाई दे रहे वही है जगन्नाथ मंदिर। तो আহি পাই গ'লে ফাইনেলি। আহি পাই গ'লো জগন্নাথ মন্দিৰ। দেখিছে মোৰ পিছফালে আশে পাশে থকা সকলো জগন্নাথ মন্দিৰ। ইয়াত সকলো ধৰণৰ মানে ভগৱান বুলি ক'ব পাৰি, আপুনি যোনজনক মানে সকলোজনৰ মন্দিৰ আছে, এক্সট্ৰাকৈ বনাই থোৱা আছে। যেনেকৈ এইফালে আছে গণেশ মন্দিৰ, তো সেইফালে আছে কি বিমলা মন্দিৰ নে কি আছে, আৰু এইফালে আছে হনুমান মন্দিৰ। তো সকলো ধৰণৰ আপুনি যোনজনক বেছিকৈ বিশ্বাস কৰে সকলোজনৰ মন্দিৰ আছে ইয়াত। দেখিছে মই কৈছিলোঁৱে, ইয়াত আপুনি যোনজনক ৰাম মন্দিৰ হওক, হনুমান মন্দিৰ হওক, লক্ষ্মী মন্দিৰ হওক আছে, তো সকলো দৰ্শন কৰি ল'লোঁ। জীয়াই থাকিম আৰু সদায় অসমত জীয়াই থাকিম। জয় আই অসম। ফাইনেলি জগন্নাথ মন্দিৰৰ পৰা আহিলোঁ আৰু এতিয়া ঘৰত যাওঁ। ভিডিঅ'টো ইমানতে সমাপ্তি ঘটাওঁ নে কি কয়। তো যদিহে ভিডিঅ'টো চাই ভাল পালে আকৌ এবাৰ কৈছোঁ, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি দিব, কিয়নো আহিবলগীয়া এনেকুৱা সৰু নৰ্মেল ভ্লগবোৰ চাই থাকিবলৈ নে কি কয়। তো ধন্যবাদ যদিহে একেলগে চাই আছে, আৰু আধাত এৰিলেতো ইমান ডোখৰ ক'ত পাবহি নে কি।